ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে? সকলো নিশ্চয় ভালে আছে, মই ভালে আছো। আজি আমি ফুৰিব আহিছো বাহঁতৰ ঘৰত। ঘৰ আহি পেলাই বা ৰাজা খাইছা? আমাৰ ৰাজা বাবু ক'ত গৈছিলা? ফুৰিব গৈছা? মই লৰাইছোহে বাৰু। ইয়াক খাহী মাংস বনাইছো। জুইৰ ওচৰত মোক লৰাবলৈ দি সিহঁত পলাইছে। চব এয়া মাংস বনাই আছো। আহি পেলাই বিচনাত ধুনু ওপৰত উঠা তলত নবহিবা। খেলা লাগিল, মোবাইল চোৱা লাগিলে এতিয়া আহি পেলাই ওপৰত উঠা ধুনু। দেখা মানে ঠাণ্ডা পাবা ওপৰত উঠি লোৱা। তুমি জেঠী ঘৰত আহিছা আজি? জেঠী ঘৰত আহিছা? আমাৰ ধুনীয়াকৈ জেঠাইকৰ ঘৰত আহি আজি বিৰাট ভাল পাইছে। ব্ৰইলাৰ মাংস, তাৰ কাৰণে মই পিঁয়াজ আৰু আদা নহৰুখিনি তেলত দি লৈছোঁ। মই পিঁয়াজ নহৰুখিনি অলপ ভাজি লৈছোঁ। নহৰুখিনি অলপ মই ভাজি লোৱাৰ পিছত অলপমান জিৰা পাউডাৰ দি দিছোঁ। ইয়াতে অকণমান মিট মছলা দি দিছোঁ। অলপমান দি এতিয়া মই আকৌ পিঁয়াজখিনি অলপ ভাজি ল'ম। এতিয়া মই চিকেনখিনি অলপ লৰাই লৈছোঁ। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। অলপমান মই নিমখ দিছোঁ সোৱাদ অনুসৰি। এতিয়া অলপ হালধি পাউডাৰ দি দিওঁ। অলপমান হালধি পাউডাৰ দি দিছোঁ। মই মাংসখিনি অলপ সময় ভাজি থাকিম। এতিয়া মই ইয়াতে অলপমান জলকীয়া গুড়া দি দিছোঁ। এতিয়া মোৰ মাংসখিনি ভাজি পেলাই হৈ গৈছে। এতিয়া ইয়াতে মই বন্ধাকবি কাটি লৈছোঁ, ধনিয়া, পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ। এতিয়া মই এই মাংসখিনিত এই গোটেইখিনি বস্তু দি দিম। বন্ধাকবি, পিঁয়াজ আৰু জলকীয়া, ধনিয়া মই দি দিছোঁ। ইয়াতে মই চচ দি দিছোঁ, অলপমান চচ ঢালি দিছোঁ। ইয়াতে মই মাংসখিনি লৰাই দিম ধুনীয়াকৈ। এতিয়া মোৰ এয়া মাংস বনোৱা হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। এয়া মোৰ মাংস। এয়া মোৰ ব্ৰইলাৰ মাংস বনাই হৈ গ'ল। যদি চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে আজি নতুনকৈ ভিডিঅ'টো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।